নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অৰূপে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া মই যাব ওলাইছোঁ লাইপুলিত থকা ভাৰতীয় সেনাবাহিনীৰ ছাউনীলৈ। তাত অসমৰ কেইবাজনো বিশিষ্ট ইউটিউবাৰ তালৈ আহিব। এটা বিশেষ উদ্দেশ্যলৈ তেওঁলোকে তাত গোট খাব আৰু সেনাবাহিনীৰ ফালৰ পৰা ইউটিউবাৰসকলক তালৈ নিমন্ত্ৰণ কৰিছে। বলকচোন তাতনো কি বিষয় আলোচনা হয়। আৰু মোৰ মুখ্য উদ্দেশ্য হ'ল ইউটিউবাৰসকলক লগ পোৱা, কাক কাক লগ পাওঁ, কি কথা পাতো, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। এবেলি মোক বুকুতে ৰাখি এবেলি মোক লুৱাই আমাৰ জিন্তু গগৈ দেৱলে আমাৰ সশ্ৰদ্ধ আমি প্ৰণাম যাচিলোঁ। তেওঁ আমাৰ হেৰি কৰি ত্যাগ দি আমাৰ সকলোৰে আমাৰ তেওঁ ৰক্ষা কৰিলে। তেওঁ এই ক্ষণত তেওঁক আমি সশ্ৰদ্ধ প্ৰণামো জনাইছোঁ। মনতে পৰিছে উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মনতে পৰিছে। রঞ্জন পুরে মাতে কি খাজ খাজ কই পাতে মন বলিয়া করে কুলি মাতে তোমারে যে আজি রাগে নিয়রত রং খানে। नमस्कार, डिब्रूगढ़ में हो रहे कैप्टन जिंटू गोगोई वीर चक्र कप फुटबॉल टूर्नामेंट के लिए इंडियन आर्मी को मेरी तरफ से ऑल द वेरी बेस्ट। जय हिंद, जय भारत। पाखी লগা মোৰ মন পাখি মেলি যাওৰি। ভাৰতীয় সৈন্যবাহিনী উদ্যোগত ডিব্ৰুগড় দুলীয়াজান আৰু ডিগবৈত ফুটবল টুৰ্ণামেণ্ট হ'বলৈ গৈ আছে। ই আমাৰ বাবে বহুত গৌৰৱৰ বিষয়, ই আমাৰ বাবে আনন্দৰ বিষয়। তেখেতৰ স্মৃতি ৰক্ষাৰ বাবে এই ফুটবল টুৰ্ণামেণ্ট হ'বলৈ গৈ আছে। এই আমি অতি আনন্দ, আমি অতি এটা খুব সৌভাগ্যৰ দিন। আজি মই ডাঙৰ ইউটিউবাৰবিলাকক লগ পাইছোঁ। ডাঙৰ নহয় ইউটিউবাৰ হয়, লগ পাই ভাল লাগিল দাদাক। চাই থাকোঁ ভিডিঅ'বিলাক। মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ। ভাবিছোঁ লাহে লাহে ইউটিউব চেনেলটো খোলোঁ, সমাজৰ কিছু সেৱা কৰোঁ। এইফালে আমাৰ সৌৰভ দা আছে। হয়, নমস্কাৰ। নতুনকৈ খুলিছোঁ, ভাল লাগিছে কৰিব। হয়, লাহে লাহে শিকি থাকোঁ নহয় জানো। এইফালে আছে আমাৰ খুব সুন্দৰ অল ৰাউণ্ডাৰ। নামটো অলপ দীঘল আৰু চবৰ নুপুৰে। হয়, একো নাই, লাহে লাহে নাম চে কিয়া হে কাম চে হে না। এইফালে আমাৰ অচকাই আছে, খুব সুন্দৰকৈ কথাখিনি কয়। নমস্কাৰ। হয়, হয়, আজি আহিলোঁ এই তিনিচুকীয়া। হয়, আজি আহিলোঁ এই তিনিচুকীয়া আৰ্মি কেম্পলৈ, বিশেষ এটা মিছন লৈ, মিছন জিন্তু গগৈ বুলি। সেইটো লৈ আৰু আহিলোঁ, তাকে আলোচনা কৰিলোঁ। আহি আছে আপোনালোকৰ ওচৰত ধামাকা, একদম মিছন জিন্তু গগৈ। সময়ত গম পাব সকলো। আৰু এওঁ চেনেলটো ধৰক এওঁ নতুনকৈ আহিছোঁ বুলি কৈছে, খুব ভাল লাগিছে। তে আপোনালোকে যিসকলে ধৰক এওঁ ভিডিঅ' ফেচবুকত বা ইউটিউবত আপোনালোকে চাই আছে, ফ'ল' বা ছাবস্ক্ৰাইব কৰি ল'ব আৰু এওঁকো অকণমান আগুৱাই যাবলৈ অকণমান সাহস দিয়ক। এনেকৈ আৰু আগবাঢ়ি যাব লাগিব সকলোৱে মিলিজুলি। তাকে আৰু নহয় আগবাঢ়ি যোৱা, একদম ধন্যবাদ থাকিলে। এইফালে আমাৰ একদম মৰমৰ আৰু শ্ৰদ্ধাৰ বহুতৰে মানে নমস্কাৰ, নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু আছোঁ ইয়াতে লাইপুলি আৰ্মি কেম্পত। কাৰণ কেলে ডকাইত চোৰ একো নহয়, উগ্ৰপন্থীও নহয়, কাৰণটো হ'ল মিছন জিন্তু গগৈ। সকলোৱে আগবাঢ়ি যাওঁ। ছাছপেন্সত থকা এক্সাইটমেণ্ট হ'বলৈ গৈ আছে, ধামাকা হ'বলৈ গৈছে। যি হ'বলৈ গৈ আছে নৰ্থ ইষ্টত প্ৰথম হ'বলৈ গৈ আছে। মই প্ৰথম নহয়, নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ হ'বলৈ গৈ আছে। ভাল হৈছে খুব। মই নতুনকৈ জন্ম লৈছোঁ, এই ডাঙৰসকলক লগ পাই জ্যেষ্ঠসকলে মোক অলপ আগবঢ়াই লৈ যাব বুলি ভাবিছোঁ। লগ পাই খুব ভাল লাগে, ৰাইজে মৰম দিব, মোৰ ভাল লাগি লগ পাই আৰু এনেকৈ আগুৱাই যোৱা তাই কামনা কৰোঁ। থেংক ইউ। ভিডিঅ'বিলাক আমি চাইহে থাকোঁ বিশেষকৈ, কিন্তু লগ পোৱা প্ৰায় কম হয়। আগতে এবাৰ লগ পাইছিলোঁ যদি তেনেকৈ বৰ কথা পতা নহ'ল, আজি লগ পালোঁ, খুব ভাল লাগিলে। তাকে খুব ভাল আৰু নতুনকৈ ইউটিউব জগতত ভৰি দিছে। আপোনালোকে একদম ছাপোৰ্ট কৰক, আমাৰ ছাপোৰ্টটো আছে, মৰম আশীৰ্বাদ সদায় আছে।
আপোনালোকৰ লাগিব হয়নে হয় হয় সেইটোৱে তো আশীৰ্বাদ কৰক একদম ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে আৰু লগতে মিছন জিন্তু গগৈ তো আপোনালোকে সকলোৱে চাব মৰম দিব আৰু একদম ধামাকা হ'বলৈ গৈ আছে ন আজি ভাৰতীয় সেনাবাহিনীৰ চাউনিলৈ আহি খুবেই ভাল লাগিল আৰু বহুতজন ইউটিউবাৰকো লগ পালোঁ তেওঁলোকক লগ পাই খুবেই একদম মানে সুখী অনুভৱ যিহেতু মই ইমান নতুনতে ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰখিনিক লগ পাই গৈছোঁ আৰু তেওঁলোকে মোক যথেষ্টখিনি আশীৰ্বাদ কৰিছে সহায় সহযোগ কৰাৰ কথা কৈছে সহায় সহযোগ মানে কি আৰু ইফালে সিফালৰ পৰা যদি ছাবস্ক্ৰাইববিলাক বঢ়াই দিয়ে তেনেকৈ আগবাঢ়ি যাব লাগিব আৰু মই নতুনকৈ অহা যেতিয়া কথাখিনি ক'ৰবাত কৈ যাওঁতে আৰু খেলি মেলি লাগিব যায় গতিকে মোৰ ভিডিঅ'টো চাই থাকক সুন্দৰকৈ ক'ৰবাত ভুল হোৱাখিনি আপোনালোকে জ্যেষ্ঠবিলাকে আৰু জনাসকলে শুধৰণি কৰি দিব তেতিয়া মোৰ মনটো ভাল লাগিব আৰু ভৱিষ্যতলৈকে আগবাঢ়ি যাবলৈ মোৰ সুবিধা হ'ব গতিকে মোৰ এই ভিডিঅ'টো আপোনালোকে যিহেতু চালেই ছাবস্ক্ৰাইবো কৰি ল'ব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব দেই বন্ধুসকল আজিলৈ ইয়াতে এৰিছোঁ সকলোলৈ নমস্কাৰ জনাই ধন্যবাদ জনালোঁ